লগত সম্পৰ্কিত হৈ থাকে। প্ৰতিটো বিহুই আমি জানো, মাঘ বিহু আমি ভোগালী বিহু বুলি কৈছোঁ। ভোগৰ তাৰমানে আমি খেতি সম্পূৰ্ণ কৰি আমি আনন্দ ফূৰ্তি কৰোঁ। বহাগ বিহুত গৰুক নোৱাই মেলি আমি কৃষি কৰ্মৰ কাৰণে সাজু হওঁ। আৰু কাতি বিহুত আমি কঙালী হৈ যাবৰ কাৰণে বেছি উদযাপন নকৰোঁ। তিনিওটাই বিহু কিন্তু খেতিৰ লগত জড়িত। কঙালী মানে কি, আমাৰ ভঁৰালত ধান কমি যায়, আমাৰ শস্য কমি যায়, আমাৰ পথাৰত শস্য কমে, আমাৰ বাৰীত খেতি নোহোৱা হয়, যাৰ কাৰণে আমি কঙাল হৈ যাওঁ। কঙাল মানে আমি কিছু পৰিমাণে আৰ্থিকভাৱে দুৰ্বল হওঁ। সেইকাৰণে কঙালী বিহুটো আমি কমকৈ পাতোঁ, মানে উদযাপন বেছি উলহ মালহেৰে নকৰোঁ। কিন্তু ৰঙালী বিহুটো আমি উলহ মালহেৰে উদযাপন কৰোঁ, কাৰণ আমি নতুনকৈ খেতিলৈ আমি যাম। সেইকাৰণে মই ইয়াৰ যুৱকসকল বা সকলোকে মই অনুৰোধ জনাম যে আমি কৃষি এৰিলে কিন্তু আমাৰ সকলো এৰা হ'ব। গতিকে আমি কৃষিৰ পদ্ধতি বেলেগ হৈছে, আজিকালি বেলেগ ধৰণেৰে কৃষি কৰিব পাৰি, আধুনিক ব্যৱস্থাৰে কৰিব পাৰি। আগতে এজন মানুহে কৰিছিলে, অহা বছৰ বা দুবছৰৰ পিছত আমাৰ সাৰথী সংঘৰ প্ৰত্যেকজন সদস্যই মিলি হয়তো আমি ক'ৰবাত খেতি কৰিব পাৰিম। কিন্তু খেতি যদি এৰি দিওঁ, তেতিয়াহ'লে অকল বিহু পাতি গান নাচ কৰি থাকিলে আমি জীয়াই নাথাকিম। থাকিম জানো? আমি খেতি কৰিব লাগিব। আমি মৎস্য পালন কেনেকৈ কৰিব লাগে, যদি এজনৰ ফিচাৰী এটা আছে, আমি 10জন মিলি 10টা ফিচাৰীত খেতি কৰিম, কিন্তু আমি খেতি কৰিব লাগিব। ঠিক তেনেকৈ এই বিহুৰ সময়ত যে আমাৰ মহিলাসকলে গামোচা আমাক ডিঙিত পিন্ধিবৰ কাৰণে যে উলহ মালহেৰে দিছে, মহিলাসকলেও কিন্তু নিজৰ তাঁত শালত শিপিনী হিচাপে গামোচা ব'ব লাগিব, নিজৰ চাদৰ ব'ব লাগিব। তেতিয়া আমি জীয়াই থাকিম, আমাৰ সংস্কৃতি জীয়াই থাকিব। মই এইকাৰণে কৈছোঁ যে এই গছজোপা যেনেকৈ জীয়াই আছে, গছজোপাৰ ওপৰৰ বস্তুখিনি আমি দেখিছোঁ যে গছজোপা ধুনীয়াকৈ গছে পাতে ধুনীয়াকৈ আছে, কিন্তু মাটিৰ তলত থকা বস্তুখিনি আমি দেখা নাই। মাটিৰ তলৰ বস্তুটো হৈছে শিপা। শিপাডাল যেতিয়া নাইকিয়া হৈ যাব, গছডাল মৰি থাকিব। আৰু আমাৰ শিপা কি? আমাৰ নিজৰ কৃষ্টি, আমাৰ সংস্কৃতি, আমাৰ জাতীয় উৎসৱ, আমাৰ কৃষি। এইবিলাক বস্তু যেতিয়া আমাৰ নাইকিয়া হৈ যাব, তেতিয়া আমি অকল গান গাই থাকিলে বা অনুষ্ঠান পাতি থাকিলে আমি জীয়াই নাথাকিম। গতিকে মই অহা বছৰ এই মঞ্চত মই আজি 2টা প্ৰতিশ্ৰুতি দি যাম যে অহা বছৰ বিহুখন ভালকৈ হ'ব। দ্বিতীয়টো প্ৰতিশ্ৰুতি হৈছে বিশ্বনাথ জিলাৰ বা বিশ্বনাথ অঞ্চলৰ আমি 5গৰাকী কৃষকক ইয়াত সম্বৰ্ধনা জনাম। 5গৰাকী বচা বচা কৃষকক, আৰু বিশ্বনাথ সমষ্টিৰ বা বিশ্বনাথ জিলাৰ 5গৰাকী আই মাতৃক, যিয়ে এই গামোচা বৈ আছে বা চাদৰ মেখেলা নিজৰ